পেৰাইজ আজি আকৌ কিবা কিবিকে বহুত দিনৰ পিছত এটা ভিডিঅ' দিব ওলাইছোঁ এইটো চেনেলত মানে মোৰ অসমীয়া চেনেলটোত ইমান এটা বেছি ভিডিঅ' দিয়া নহয় কাৰণ তেনেকৈ ওলাই অহা নহয়তো ঘৰতে থকা যায় গতিকে তাতে মানে ঘৰতে আৰু কিমানো দেখুৱাম কিন্তু আজি এটা জেগালৈকে ওলাই আহিছোঁ আৰু গুগল মেপে মোক এনেকুৱা জেগাতে লৈ আহিছে ন মই ভাবিছিলোঁ মানুহৰ ঘৰৰ ভিতৰত সোমাবলৈ অকল বাকী তাৰমানে একচুৱেলি সেইখিনিতে মন্দিৰ এটা আছে এনেকৈ আঙুলিয়াব নাপায় কিন্তু সেইখিনিতে মন্দিৰ এটা আছে আৰু মন্দিৰটোৰ ওচৰতে বৰ ডাঙৰ পাহাৰ এখন আছে তাৰমানে এইটোত আপোনাৰ কানাডা ভাষাত পাহাৰক বেটা বুলি কয় চ' এইটো জেগাটোৰ নামটো মই পাহৰি গ'লোঁ মই নামটো দি দিম যদি আপোনালোকে দেখা পাই আছে চ' মই ভাবিছোঁ সেই ওপৰত গৈ পেলাই কেইটামান শ্বৰ্ট লওঁ বা কিছুমান ভাল মানে অলপমান ফুটেজ ল'ম বুলি ভাবিছোঁ আৰু আজি মোৰ হেয়াৰ ষ্টাইলটো মানে একদম বেলেগ হৈ আছে কাৰণ শ্বেম্পু কৰি আহিছোঁ আৰু শ্বেম্পু কৰিলে অলপমান ফ্লাফি হৈ থাকে চুলিখিনি আৰু মই বেঞ্জিনাটো মাৰিব মন যোৱা নাই চ' মই ওপৰলৈকে যাওঁ আপোনালোকক দেখুৱাওঁ ওপৰত কি আছে আৰু অলপমান ক্লিপ ল'ম কাৰণ মোৰ যিটো মেইন চেনেলটো কিবা কিবি তাতে মানে অলপমান বেলেগ এটা ভিডিঅ' এটা প্লেন কৰি আছোঁ তাৰ কাৰণে কিছুমান ক্লিপ ল'ম মই চ' আহি পালোঁ বাইকখন থৈ দিছোঁ এতিয়া ওপৰত যাওঁগৈ চ' কথা পাতি আছোঁ ফুটেজটো যদি বহুত জ্বলি গৈছে গম নাপাওঁ কাৰণ ইফালে সূৰ্যটো এইখিনিতে আছে মই যিমান পাৰোঁ এডজাষ্ট কৰিব ট্ৰাই কৰিছোঁ কাৰণ ইয়াতে দিনত গম নাপায়তো কি হৈ আছে চ' এনে দেখিবলৈ ভালেই জেগাখিনি আপোনাৰ একদম সেই টপলৈকে যাম ৰ'ব এইখিনি গোটেই খোজকাঢ়িব লাগিব এতিয়া চ' খোজকাঢ়ি গৈ লওঁ আৰু মানে ষ্টেপবিলাক দেখিবলৈ আপোনালোকে চাগে সৰু পাইছে কিন্তু একচুৱেলি বহুত ডাঙৰ ষ্টেপখিনি চ' গৈ লওঁ জেগাখিনি মানে একচুৱেলি দেখিবলৈ ধুনীয়াই আপোনালোকে যদি চাই এনেকৈ ডাঙৰ পাহাৰ আছে পাহাৰটো নহয় পাথৰ হয় পাথৰ ইফালে পাথৰ আৰু মানুহখিনি ইফালে থিয় হৈ আছে জেগাটো ধুনীয়া মানে যিমান পাৰি ওপৰলৈকে আহি থাকিব পাৰি একো প্ৰব্লেম নাই আৰু এনেকৈ ডাঙৰ পাথৰ এইটো ধুনীয়া লাগিছে দেই এইটো অলপমান ভালকৈ কেপচাৰ কৰিব পাৰিলে ভাল লাগিলেহেঁতেন কৰি লওঁ আৰু ইফালেদি মই যাব খুজিছোঁ এইটো কিবা এটা লুংলুঙীয়া ৰাস্তা এটা দেখিছোঁ মই ইফালেদি সেইটো মূৰত যাম ৰ'ব গৈ পেলাই কথা পাতি আছোঁ মজা ভিউ কিন্তু একদম ওপৰত আহি গ'লোঁ মই কিন্তু যিয়ে হওক এতিয়া কথা পাতিম আমি যিটো টপিকৰ ওপৰত মই এইটো ভিডিঅ' একচুৱেলি বনাইছোঁ কাৰণ মোৰ যিটো ইয়াৰ আগৰ ভিডিঅ' আছিলে মোৰ অসমীয়া চেনেলটোত তাতে কি হৈছিলে মই কৈছিলোঁ যে মই একচুৱেলি কমপ্লিমেণ্ট পাইছিলোঁ মানে মোৰ ভিউৱাৰ্ছখিনিৰ পৰা বা যিখিনি মানে ফ্ৰেণ্ড আছে আৰু মোৰ হেৰিৰ পৰা যে মোৰ হিন্দী আৰু ইংলিছটো কম্পেৰেটিভলি ভাল যিটো মই ভাল বুলি নাভাবোঁ একচুৱেলি কি হয় যে যেতিয়া খোকোজা লাগে বা যেতিয়া ভুল হয় সেইখিনি মই এডিট কৰি দিম গতিকে যিখিনি একচুৱেলি মই ভালকৈ কৈছোঁ মই সেইখিনিয়ে ভিডিঅ'ত ৰাখোঁ চ' সেনেকুৱা লাগে যে বোলে ভাল হয় বুলি বাট ষ্টিল মই যিহেতু কমপ্লিমেণ্টটো পাইছোঁ আৰু মই ভাবোঁ যে বোলে কিছুমান চাগে কাৰণ আছে যিটো কাৰণে মে বি প্ৰেজেণ্টেবল হয় মানে এটলিষ্ট কাৰণ মই এনেকুৱা কমেণ্ট পাই থৈছোঁ যে বোলে গ্ৰাফিক ডিজাইনিং কৰিব লাগে ইংলিছ ভাল হ'ব লাগে নেকি মানে একচুৱেলি ভাল হ'ব নালাগে কিন্তু আপুনি যদি বাহিৰত আহিব খোজে অসমৰ পৰা ওলাই তেতিয়াহ'লে মানে কি ইংলিছ বা হিন্দীটো হ'লে মানে মোৰ ইংলিছ কাৰণ মইতো চাউথত আছোঁ ন চাউথত আপোনাৰ হিন্দীটোও মানে ইমান চলে মানে নচলা নহয় কিন্তু ইংলিছটো হ'লে সুবিধা আৰু চ' তেনেকৈ আপুনি যদি ইণ্ডিয়া বাহিৰতো যাব খোজে তেতিয়াহ'লে ইংলিছ লাগিব আপোনাক মই তেনেকৈ ভাবি মেলি মই কিছুমান পইণ্টাৰ্ছ বিচাৰি ওলাই পইণ্টাৰ্ছ মানে কি এটা বা দুটাই আছে মই সেইখিনি আপোনালোকক ক'ম আৰু চাম যে বোলে মই যদি পাৰিছোঁ বা মোৰ লগত যদি হৈছে তেতিয়াহ'লে আশা কৰোঁ আপোনালোকৰ লগতো হওক কিন্তু তাৰ আগতে ভিউটো চাই লওক আৰু এইখিনি দেখি মোৰ একচুৱেলি হেৰি কথা মনত পৰিছে আপোনালোকে বাইহাটাতে আছিলে মই সেইটো জেগা নামটো পাহৰি গ'লোঁ মই জেগা এটাত গৈছিলোঁ তাতেও মানে এনেকুৱা টাইপৰ বহুত পাথৰ আছিলে সেইখিনিত হেৰি আপোনাৰ কামদেৱক যে জ্বলাইছিলে কামদেৱক আপোনাৰ মহাদেৱে জ্বলাইছিলে সেইখিনি জেগাটোৰ নাম কি আছিলে মদন কামদেৱত অহা নিচিনাও লাগে মানে এইখিনি জেগাত অলপমান আহিলে চ' তেনেকৈ ভাল লাগিছে কিবা এটা জেগা এটা বিচাৰি লওঁ বহি পেলাই কথা পাতোঁ আহিব আপোনালোকে শুনা পাই আছে মই কি ক'ব ওলাইছোঁ তাৰমানে অলপমান বহি ল'লোঁ ইফালে ধুনীয়া চিনাৰিও আছে কেমেৰাটোত হ'ব ধুনীয়াকৈ জেগা পাই গৈছোঁ অকণমান ইফালে কৰি ল'লে এতিয়া আমি ধুনীয়াকৈ কথা পাতিব পাৰিম মানে প্ৰব্লেমটো কি জানে এইবিলাক জেগাত মানে অলপমান সেই কাপলবিলাক বহুত বেছিকৈ থাকে তো কেমেৰাটো মানে যোনে তোনে পিনে পোনাই দিব নোৱাৰি বৰ অসুবিধা হৈ যায় এইখিনি জেগা বহুত বেছি চাফা নহয় কিন্তু বাট ষ্টিল বহি পেলাই কথা পাতিবলৈ ভাল চ' হিন্দী আৰু ইংলিছ কেনেকৈ ক'ব শিকিলোঁ বা কেনেকৈ মানে অলপমান ফ্লুৱেঞ্চিটো আহিলে চ' ফাৰ্ষ্ট অফ অল মই আপোনালোকক এইটো কথা ক'ম যে
যিহেতু আমি নৰ্থৰ মানে যিহে হওক নৰ্থ ইষ্ট নৰ্থৰে হয় ন চ' ফাৰ্ষ্ট অফ অল হিন্দীটো অলপমান নিজে নিজে আহি যায় কাৰণ আমাৰ অসমীয়া বেংগলী বা আপোনাৰ পাঞ্জাবী যিখিনি গোটেইখিনি আছে আৰু সেইখিনি মানে আপোনাৰ কোনোবা এটা লেংগুৱেজ জানিলে আপুনি বাকীখিনি অলপমান ইজিলি মানে কেটচ কৰি ল'ব পাৰে সেইটো মানে এটা বস্তু হয় গতিকে আমাৰ সেইখিনিত মানে হিন্দীটো ইমান বেছিকৈ চলে কিন্তু যেতিয়া আপুনি চাউথৰ পিনে আহি যাব যিখিনি চাউথ ইণ্ডিয়ান লেংগুৱেজ আছে সেইখিনি মানে মেইন হ'ল সংস্কৃত সেই হিচাপত মানে বহুতখিনি ডিফাৰেঞ্চ আহি যায় গতিকে হিন্দীটো তেনেকৈ হৈয়ে যায় আৰু মই মানে আমাৰ ঘৰত মানে সৰুৰ পৰাই হিন্দী চিনেমা বহুত বেছিকৈ চোৱা হৈছিলে মানে মোৰ এতিয়া মনত আছে মায়ে মানে সৰু থাকোঁতে মই কান্দিলে মানে মোক সেই ডন চন লগাইছে ডন দো পাঞ্চ এইবিলাক চিনেমা মানে চাই পেলাই ডাঙৰ হৈছিলোঁ চ' সেনেকৈ সৰুৰে পৰা হিন্দী শুনি পেলাই হিন্দীটো মানে পাৰা হৈয়ে যায় আৰু যেতিয়া মানে মই হেৰি জব আৰম্ভ কৰিলোঁ তেতিয়া মানে মোৰ যিটো প্ৰথম কোম্পানী আছিলে তাতো ভালেখিনি মানুহ মানে আপোনাৰ বেংগলোৰ ৰিটাৰ্ণ উৎপাত হৈ আছে এইখিনি মানুহ কৰি লওক চ' যেতিয়া মই জব লাইফো আৰম্ভ কৰিলোঁ তেতিয়া বেচিকেলি কি আছিলে মোৰ প্ৰথম জব হওক বা মোৰ ছেকেণ্ড জব হওক তাতে মানে কি হিন্দী ভাষী মানুহ ভালেখিনি আছিলে চ' তেনেকৈ ডেইলি কথা কওঁতেও মানে হিন্দীটো আহি গ'ল বা প্লাছ মোৰ লগৰজন আছিলে জন বুলি সি মণিপুৰী আছিলে তাৰ লগতো হিন্দীয়ে কোৱা যায় চ' মোৰ হিন্দীটো পাৰফেক্ট নহয় অভিয়াছলি অসমীয়া হিন্দীয়ে হয় আৰু মানে সেই মণিপুৰী ঠাচটো মানে গোটেইখিনি আছে মানে হিন্দীটোত মানে গোটেইখিনি মিক্স হৈ আছে এতিয়া কথাটো হ'ল কি এতিয়া ইংলিছৰ কথাখিনি বহুত ইণ্টাৰেষ্টিং মানে এইটো ভিডিঅ' চাগে এনেকৈ কথা কওঁতে দীঘল হৈ যাব কিন্তু শুনাটো দৰকাৰ কাৰণ আকৌ এবাৰ বিতুপনৰ কথা কিছুমান আহিব যে বিতুপন আৰু মই একেলগে থাকিছিলোঁতো তো বিতুপন মানে কি আছিলে যিবিলাক মানে আমাৰ লাইফত মানে কিছুমান ডিচিশ্যন ল'বলগীয়া হয় সেইবিলাকত মানে লিডাৰটো সদায় বিতুপন থাকে এনেকৈ বিতুপনে ঘপককৈ এদিন আহি পেলাই ক'ব ৰ'বা পানী খাই দিছোঁ তাৰমানে বিতুপনে এদিন ঘপককৈ আহি পেলাই ক'ব যে বোলে কালিৰ পৰা আমি দৌৰিব যাম চ' আমি চান্দমাৰী সেইখিনিত আছিলোঁ তো চান্দমাৰীৰ পৰা আছাম ট্ৰিবিউনৰ অফিচলৈকে দৌৰি যাওঁ আকৌ দৌৰি আহোঁ ৰাতিপুৱা 4টা বজাতে আকৌ দেই সেনেকৈ কৰিছিলোঁ 3-4 মাহ দৌৰিছিলোঁ আমি ভালকৈ আৰু জিম জইন কৰিব লাগে বডি ফ্লেক্স বুলি এটা আছিলে সেইটো জিম জইন কৰিব লাগে বা তেনেকৈ এবাৰ বিতুপনে ঘপককৈ ক'লে যে বোলে স্বামী আমি কালিৰ পৰা অকল ইংলিছত কথা পাতিম মই বোলো কিয় কয় যে বোলে নাই অকণমান ইংলিছটো ইম্প্ৰুভ কৰিব লাগে ইংলিছটো হেৰি কৰিম আৰু মই মানি গ'লোঁ মানে তেনেকৈ চ' আমি মানে মই পাহৰি গ'লোঁ কিমান দিন আমি ইংলিছত কথা পাতিছিলোঁ কিন্তু বিতুপন আৰু মই অসমীয়াত কথা পতা বন্ধই কৰি দিলোঁ এতিয়া জমনি চালে কিন্তু তেতিয়া কিন্তু জমনি লগা নাছিলে মানে আৰু আমাৰ লাগি ধৰে মানে একদম কথাই নকওঁ মানে গোটেই দিনটো ইজনে সিজনৰ লগত কাৰণ ইংলিছত ক'ব লাগিব কিন্তু যেতিয়া কওঁ আৰু তেতিয়া মানে আমি গেম খেলিছিলোঁ বহুত আপোনাৰ সেই টেকেন হওক বা সেনেকুৱা টাইপৰ কিছুমান গেমবিলাক আমি বহুত খেলিছিলোঁ চ' সেই গেম খেলতো মানে একদম এনেকৈ ইংলিছতে কথা পতা পোৱা যায় আৰু সেনেকৈ ইংলিছত কথা পাতি এবাৰ কি হৈছিলে কি আমি ফেঞ্চি বজাৰত মানে কিবা পেণ্ট কিনিব গৈছিলোঁ নে কিবা সেনেকুৱা টাইপৰ আমাৰ চিনাকি দোকান এখন আছিলে মানে বিতুপন আৰু মোৰ চিনাকি হৈ গৈছিলে এখন দোকান গৈ চ' তাতেই গৈ পেলাই আমি কথা পাতি আছোঁ আৰু আমি ভাবি আছোঁ যে বোলে দোকানীটোৱে কেলৈ ইংলিছত কথা পাতি আছে মানে দোকানীটোৱে মানে আমাৰ লগত ইংলিছত কথা পাতিছে আমি মানে মাথাত কোৱা নাই সি আমাৰ লগত ইংলিছত কথা পাতি আছে পিছত আমি গম পালোঁ যে আমি দুজনে একচুৱেলি ইংলিছতে কথা পাতি আছিলোঁ আৰু আমাক দুজনক দেখি দোকানীটোও মানে বেয়া পূৰা ইংলিছত দি আছে আৰু চ' তো সেইটো মানে একচুৱেল মেইন মটোটো হ'ল যে আপুনি যদি কিবা এটা লেংগুৱেজত কথা পাতিব খোজে তেতিয়াহ'লে আপুনি সেইটো লেংগুৱেজত ভাবিব লাগিব মানে ভাবাটো হৈছে মেইন ভাবাটো আটাইতকৈ ডাঙৰ কথা কাৰণ যেতিয়ালৈকে আপুনি সেই লেংগুৱেজটোত ভাবিব নোৱাৰে আপুনি সেই লেংগুৱেজটোত কথা পাতিব নোৱাৰে মানে আপোনাৰ এইটো কি বুলি কয় ইনভলেণ্টেৰী বুলি কয় নেকি যিটো মানে আপোনাৰ কেনেকৈ আহিছে সেইটো বস্তু সেইটো আপোনাৰ কেতিয়াও নহয় আপুনি বহুত কনচিয়াছ হৈ পেলাই কথাবিলাক ক'ব মানে আপুনি যিটো লেংগুৱেজত কথা ক'ব খুজিছে চ' তেনেকৈ হিন্দী যেনেকৈ আমাৰ এতিয়া ভাবিবলগীয়া নহয় মানে এটলিষ্ট মোৰ হিন্দী ভাবিব মানে গম পাই যাওঁ আৰু হৈ যায় আৰু হিন্দীটো একো প্ৰব্লেম নাই আৰু ভাল কথা হ'ল কি ইংলিছটো কেতিয়াবা কি হয় মই ভিডিঅ' এটা ৰেকৰ্ড কৰোঁ আৰু যেতিয়া এডিটিঙত বহোঁ তেতিয়াহে মই গম পাওঁ যে বোলে আৰে মই ইমানখিনি কথা ইংলিছত কেলৈ ক'লোঁ মানে কিন্তু মই মানে নিজেই মই ৰিয়েলাইজে নকৰোঁ যে বোলে মই ইংলিছত কৈ আছোঁ কথাখিনি মানে কেতিয়াবা কিছুমান বস্তু ইংলিছত এক্সপ্ৰেছ কৰাটো ইজি হৈ যায় কিছুমান বস্তু অসমীয়াত হয় কিছুমান বস্তু হিন্দীত হয় তেনেকুৱা টাইপৰ চ' সেইটোতো বিতুপনৰ লগত গ'লগৈ তথাপিতো মানে অভিয়াছলি মোৰ মেইন লেংগুৱেজটো অসমীয়াই আছিলে যেতিয়া মই বেংগলোৰ আহি পেলাই মোৰ ফ্ৰেণ্ড এজনী আছে জেনিফাৰ বুলি তাই মানে ডুবাইৰ হয় একচুৱেলি ডুবাইতে ডাঙৰ দীঘল হোৱা তাই মানে হিন্দী বুজি নাপায় একেবাৰে বুজি নাপায় তাইৰ লগত যেতিয়া আমি কথা পাতিব লাগে তেতিয়া আমি চবেই ইংলিছত কথা পাতিব লাগে মানে তাই মানে বেলেগ লেংগুৱেজ একো বুজিও নাপায় যে বোলে আপুনি ইফালকৈ ওলাই যাব তেনেকৈ বুজিও নাপায় কেতিয়াবা মোৰ এনেকুৱা হৈ যায় যে বোলে কাৰণ এতিয়া কথাটো কি হয় যেনেকৈ ধৰি লওক মই এতিয়া আপোনাৰ লগৰ লগত মই যেতিয়া ভিডিঅ'টো বনাম বুলি ভাবোঁ
সেইটো মোৰ অসমীয়াত ভাবা যায় বা হিন্দীত ভাবা যায়, কাৰণ যেতিয়া মই ভাবি থাকোঁ তেতিয়া মোৰ সেইবিলাক লেংগুৱেজতে ভাবা যায়। কিন্তু যেতিয়া মই জেনিফাৰৰ লগত কি কথা পাতিম বা কালি মই তাক এইখিনি কথা ক'ম বা এইখিনি কথা মই তাইক ক'ব লাগিব, সেইখিনি যেতিয়া মই ভাবোঁ মাথাত, ভাবাটো মানে ইংলিছত যায়, কাৰণ তাইতো বেলেগ ভাষা বুজিও নাপায়, গতিকে বেলেগ ভাষাত ভাবি পেলাই লাভো নাই। চ' সেই তেতিয়াৰ পৰা মানে মোৰ ভাবা আৰম্ভ হ'ল ইংলিছত, মানে মই ইংলিছত ভাবা আৰম্ভ কৰিলোঁ বস্তুবিলাক। আৰু তেতিয়া মানে মই ডিফাৰেঞ্চবিলাক কিছুমান গম পালোঁ, যেনেকৈ এটা বহুত ভাল এক্সাম্পল আহিছে যে যদি আপুনি সেইটো লেভেল পোৱা নাই কোনোবা এটা লেংগুৱেজত গৈ পেলাই যে বোলে আপুনি সেইটো লেংগুৱেজত ভাবিব পৰা হৈ গৈছে, তেতিয়াহ'লে কি হয় জানে, যেনেকৈ আগতে মানে মোৰ এটা বস্তু আছিলে যে ইউ গ' আইল কাম বাই দ্য ষ্টেজ, মানে আমি কি বুলি কওঁ যে বোলে আমি চিৰি দি যাম না, তুমি যোৱা মই চিৰি দি আহি আছোঁ। চ' তেনেকুৱা ধৰণৰ যে বোলে ইউ গ' আইল কাম বাই দ্য ষ্টেজ, কিন্তু একচুৱেলি কাম বাই দ্য ষ্টেজ নহয়, আইল টেক দ্য ষ্টেজ। চ' আপুনি যেতিয়া ভাবা আৰম্ভ কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ লেংগুৱেজটো তেনেকৈ ইম্প্ৰুভ হৈ যায়। মানে আমাৰ কেনেকুৱা টাইপ হয়, যেনেকৈ আমাৰ যেনেকৈ এটা চিটুৱেশ্যন কৈছোঁ, মই কিবা এটা কাম কৰি আছোঁ আৰু কোনোবা এজন আহি পেলাই মোক কিবা এটা ক'লে, কিন্তু সেইটো ইম্পৰ্টেণ্ট হয় মোৰ কাৰণে, কিন্তু মানুহটো মানে আকৌ গুচি যাব ওলাইছে, আমি জেনেৰেলি কি ক'ম ৱেইট সেনেকুৱা টাইপৰ। কিন্তু সেইটো মানে গম পায় মানে সি লেংগুৱেজটোত হেৰি নাই, কিন্তু একচুৱেলি কেনেকুৱা হ'ব, হেং অন আই এম কামিং টু ইউ। তো সেনেকুৱা টাইপৰ বস্তু মানে সেই হেং অন যিটো হ'ল, হেং অনটো মানে বা টেক দ্য ষ্টেজ, এইবিলাক বস্তু আপুনি যেতিয়া লেংগুৱেজটো ভাবিব আৰম্ভ কৰিব তেতিয়াহে আপোনাৰ লগত হ'ব, নহ'লে আপোনাৰ লগত নহয়। চ' সেইকাৰণে কিবা এটা লেংগুৱেজ মানে যদি ভালকৈ ক'ব খোজে তেতিয়াহ'লে আপোনাৰ লাইফত এনেকুৱা এটা চিটুৱেশ্যন আনিব লাগিব, আপুনি ক্ৰিয়েট কৰিব লাগিব যে আপুনি সেইটো লেংগুৱেজত ভাবিব পৰা হৈ গৈছে। মোৰ এতিয়া মনত পৰে, যেতিয়া মানে আমাৰ টাউনশ্বিপত মানে আমাৰ স্কুলৰ ওচৰতে DPS আছিলে, আৰু DPSৰ ল'ৰা ছোৱালীখিনি মানে বজাৰত মানে ইংলিছত কথা পাতে। আৰু তেতিয়া মানে আমাৰ বেয়া মাথা গৰম হৈছিল যে বোলে বা স্কুলৰ ভিতৰত ইংলিছত কথা পাতে ঠিকে আছে, বাহিৰততো এটলিষ্ট ইংলিছত পাতিব নালাগে। কিন্তু মই এই বিতুপনৰ লগত যিটো ঘটনাটো হৈছিলে, তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে বোলে একচুৱেলি সিহঁতে চাগে গমো নাপায় সিহঁতে যে ইংলিছত কথা পাতি আছে, মানে সিহঁতৰ ইমান সেইটো বস্তু মানে ডিপ ৰুটেড হৈ যায়। চ' সেই তেনেকুৱা টাইপ। আৰু বহুতবাৰ কি হয়, মই মোৰ আনটো চেনেল মানে কিবা কিবিৰ কাৰণে যেতিয়া মই ভিডিঅ' বনাওঁ, বহুতখিনি অসমীয়াত কৈ মেলি মই ৰেকৰ্ড কৰি তেতিয়াই মই ৰিয়েলাইজ কৰোঁ অসমীয়াত কেলৈ কৈ আছোঁ, মানে হিন্দীত ক'ব লাগে। বা এইটো চেনেলৰ কাৰণে 2-3টা ভিডিঅ'ত তেনেকুৱা হৈছিলে যে বোলে মই হিন্দীত কৈ থাকোঁ, অসমীয়াত নকওঁৱেই। চ' তেনেকুৱা টাইপৰ। চ' তেনেকৈ মোৰ একচুৱেলি ইংলিছ বা হিন্দীত মানে কি বুলি কয় এইটো গ্ৰিপটো অহা বুলি কয় যে, তেনেকৈ আহিলে। আৰু এতিয়া মানে কি বৰ বেছি এটা ভাবিবলগীয়া নহয়, মানে ঠিক আছে অভিয়াছলি পাৰফেক্ট নহয়, আমাৰ মাদাৰ লেংগুৱেজটো সেইটো নহয়, কিন্তু মানে হৈ যায় আৰু মানে মেনেজ কৰিব পৰাকৈ আহি গৈছে। চ' আপোনালোকেও যদি তেনেকৈ ভাবে বা তেনেকুৱা কিবা এটা চিটুৱেশ্যন আপোনাৰ লাইফত ক্ৰিয়েট কৰি দিব পাৰে, যেনেকৈ বিতুপনৰ মই কৰিছিলোঁ, চ' তেনেকৈ হ'লে আপোনাৰ সেইটো বস্তু ইম্প্ৰুভ হ'বই হ'ব, আপুনি যিটো লেংগুৱেজতে শিকিব খোজে। চ' সেইটোৱে আছিলে, এইটোতো টপিকটো সেইটোৱেই। তেতিয়ালৈকে অলপমান আপোনালোকে চিনাৰীখিনিও চাই দিয়ক, মই অলপমান বেলেগ এটা আনটো ভিডিঅ'ৰ কাৰণে মই অলপমান ক্লিপছ লৈ লওঁ। চাওক, কথাটো হৈছে যে আপোনালোকে যদি ভাল ব্লগ চাব খোজে তেতিয়াহ'লে মোৰ চেনেলত নাহিব। মই বহুত বেছি ইণ্টাৰেষ্টিং ব্লগ বনাব নাজানো, মানে সেইকাৰণে মই যেতিয়া এইটো চেনেলত কিবা এটা আপলোড কৰিম, মই সদায় কিবা এটা টপিক লৈ পেলাইহে আপলোড কৰিম, যে বোলে মই আজি এইটো টপিকৰ ওপৰত কথা পাতিম, কালি সেইটো টপিকৰ ওপৰত কথা পাতিম, তেনেকৈ। আৰু এতিয়া মই যাওঁগৈ ঘৰত, মানে বেছি সময় নাথাকোঁ আৰু আন্ধাৰে হ'ব, কাৰণ মই ভালে দূৰ আছিল। আৰু মই ক'লোঁ ন, গুগল মেপে একেবাৰে পূৰা মানে মানুহৰ ঘৰৰ ভিতৰদি সোমাই দিব দিছিলে মানে অলম'ষ্ট। চ' চাওঁ এতিয়া ঘূৰি যাওঁগৈ, আৰু যদি মই গৈ পাই পেলাই সময় পাওঁ তেতিয়াহ'লে এডিট কৰোঁ, তেতিয়াহ'লে এইটো ভিডিঅ' হয়তো খ্ৰীষ্টমাছৰ দিনাখনেই আহিব। চবকে মোৰ ফালৰ পৰা মেৰি খ্ৰীষ্টমাছ। চ' আশা কৰোঁ আপোনালোকে কিবা এটা ভেলু পালে, কিবা এটা শিকিব পাৰিলে, বা মই যিখিনি কথা ক'লোঁ সেইখিনিৰ লগত ৰিলেট কৰিব পাৰিলে। ইমানখিনি আছিলে এইটো ব্লগ, আৰু ইয়াতকৈ বেছি নাটানো। এতিয়া মই ওলাই যামগৈ, তলত গৈ পেলাই মই বাইকখন লৈ পেলাই ওলাই যামগৈ। তেতিয়াহ'লে এইটো ভিডিঅ' ইমানতে আহিছোঁ।